ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া নাটক পেপাৰখনৰ ৰামনৱমী নাটকখনৰ কেইটামান চমু প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে বিধৱা বিবাহ আন্দোলনক ভিত্তি কৰি বঙলা ভাষাত ৰচিত প্ৰথম নাটকখনৰ নাম কি? উত্তৰটি হ'ল উমেশ মিশ্ৰৰ বিধৱা বিবাহ। 2 নম্বৰ প্ৰশ্নটি হৈছে গুণভিৰাম বৰুৱাৰ নাটক কেইখন আৰু কি কি? উত্তৰটি হ'ল গুণভিৰাম বৰুৱাৰ নাটক 4খন হ'ল ৰামনৱমী, আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ, অসম বুৰঞ্জী, কঠিন শব্দৰ ৰহস্য ব্যাখ্যা আদি। 3 নম্বৰ প্ৰশ্নটি হৈছে গুণভিৰাম বৰুৱাৰ ছদ্মনাম কি আছিল? উত্তৰটি হ'ল গুৰুদত্ত ছদ্ম নামেৰে বিজুলী কাকতত কবিতা লিখিছিল। 4 নম্বৰ প্ৰশ্নটি হৈছে গুণভিৰাম বৰুৱাই লিখা ভ্ৰমণমূলক কাহিনীটো কি? উত্তৰটি হ'ল সৌমাৰ ভ্ৰমণ যি জোনাকী কাকতত প্ৰকাশ পাইছিল। 5 নম্বৰ প্ৰশ্নটি হৈছে বিধৱা বিবাহ কৰোৱা অসমৰ প্ৰথমগৰাকী উচ্চ বৰ্ণৰ হিন্দু ব্যক্তিৰ নাম কি আছিল? উত্তৰটি হ'ল গুণাভিৰাম বৰুৱা। 6 নম্বৰ প্ৰশ্নটি হৈছে গুণাভিৰাম বৰুৱাই কোনগৰাকী বংগীয় পণ্ডিতৰ দ্বাৰা প্ৰভাৱান্বিত হৈ বিধৱা বিবাহ সম্পাদন কৰিছিল? উত্তৰটি হ'ল বংগীয় পণ্ডিত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। 7 নম্বৰ প্ৰশ্নটি হৈছে ৰামনৱমী নাটকখনত কোন আৰ্হিৰ নাট্যৰীতিৰ পৰম্পৰা দেখিবলৈ পোৱা হয়? উত্তৰটি হ'ল পাশ্চাত্যৰ নাটকৰ ৰীতি-নীতিৰ আৰ্হিৰে এক নতুন নাট্যৰীতিৰ পৰম্পৰাত ৰামনৱমী নাটক ৰচিত হয়। 8 নম্বৰ প্ৰশ্নটি হৈছে নৱমীৰ সখীয়েক দুজনীৰ নাম কি আছিল? উত্তৰটি হ'ল নৱমীৰ সখীয়েক দুজনীৰ নাম হ'ল জয়ন্তী আৰু উৰ্বশী। 9 নম্বৰ প্ৰশ্নটি হৈছে গুণভিৰাম বৰুৱাৰ ৰামনৱমী ক'ত কেতিয়া প্ৰকাশ পাইছিল? উত্তৰটি হ'ল 1857 চনত ৰামনৱমী নাটক ৰচিত হয় যদিও 1870 চনত প্ৰকাশিত হয়। 1858 চনৰ পৰা অৰুণোদয় কাকতত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। ধন্যবাদ।